মই আজি মহিলা গোটৰ এগৰাকী মহিলাৰ হৈ পেলাই মই সমাজ সেৱিকাৰ হয়। মোৰ লালুকত নিজ লালুক গাঁৱৰ বাসিন্দা হয়। মই এজনী জীয়ৰী হয়। মই আজি কৰোণা বিৰোধী হৈ পেলাই মোৰ গাঁৱৰখন মোৰ সমাজখন কেনেকৈ ৰাখিব লাগে মই তাৰ প্ৰতিৰোধ কৰিবৰ কাৰণে ওলাই আহিছোঁ। সমাজ সেৱিকাৰ ইয়াত আছে আমাৰ অংগনাবাদী জ্যোতি কুমাৰ, তেখেতৰ লগত আপুনি কথা পাতক। তেখেতে ক'ব আমাৰ চুবুৰীটো তেখেতে কেনেকৈ ৰাখিছে বা কি কৰিছে কৰোণা বিৰোধীৰ বিষয়ে জুন্তি কোঁৱৰে ক'ব। নমস্কাৰ, মই এজনী অংগনবাদী সহায়িকা। মোৰ নাম জুন্তি কোঁৱৰ। আজি মোদী ডাঙৰীয়াই যিটো বুলি কয় জনতা কাৰ্ফিউ দিলে, তেওঁলোকৰ কাৰ্ফিউটো মানে সন্মান জনাই আমি মোৰ চুবুৰীটো আমি সকলোৱে জনতা কাৰ্ফিউ মানি আজি মই কি কয় আমি একগোট হৈ পালন কৰিছোঁ। চুবুৰী পাইটো কৈছে, সেইটো কাৰণে ইয়াত আমি কৈছোঁ যে কৰোণা ভাইৰাছ গো বেক, নৰেন্দ্ৰ মোদী জিন্দাবাদ। ধন্যবাদ জনাইছোঁ। হিমন্ত বিশ্ব ডাঙৰীয়াই স্বাস্থ্যমন্ত্ৰী হৈ পেলাই আমাক যিখিনি কৰিছে, অসম চৰকাৰৰ কাৰণে যিখিনি কৰিছে, তেখেতৰ কোটি কোটি প্ৰণাম জনাইছোঁ। অসম চৰকাৰ আৰু অসমৰ ৰাইজৰ কাৰণে যিখিনি তেখেতে কৰিছে, সেইটো কাৰণে অশেষ ধন্যবাদ। অসম চৰকাৰৰ কাৰণে